আসসালামু আলাইকুম নমস্কাৰ মই আসিফে মোৰ ইউটিউব চেনেল ঘৰুৱা অসমৰ সৰু পৰিয়ালটিলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আজি মই আহাৰত লৈছোঁ এয়া দাইল এয়া আছে আলু পিটিকা এয়া আছে বেঙেনা পিটিকা এয়া আছে মোৱা মাছৰ ভাজি আৰু এয়া আছে সৰু মাছৰ ফ্ৰাই কাষতে লৈছোঁ জলকীয়া পিঁয়াজ আৰু নিমখ তেলে দেৰি নকৰি মই খাওঁ আপোনালোকে চাওক আৰু এই আহাৰবিলাক কোনে কোনে ভাল পায় কমেণ্ট বক্সত নিশ্চয় জনাব মোৱা মাছৰ ভাজিয়ে হওক সৰু মাছৰ ফ্ৰাই হওক কোনে কোনে ভাল পায় কমেণ্ট বক্সত নিশ্চয় জনাব ঠিক আছে দেৰি নকৰি ভিডিঅ'টো বলক আমি আৰম্ভ কৰোঁ
গাইজ এইখিনি এতিয়া ৰৈ গ'ল মোৰ পাতত আৰু এইখিনি খাম মই অলপ পিছত খাম কিয়নো ভিডিঅ'বিলাক বহুত ডাঙৰ দীঘল হৈ যায় দীঘল হৈ যায় আপোনালোকে আমনিও পায় চাগে সেইটো কাৰণে মই ভাবিলোঁ আৰু ভিডিঅ'টো দীঘল নকৰোঁ ইমানখিনিতে সামৰোঁ সেইখিনি বাৰু মই খাই দিম আৰু যিহেতু ক'ভিডৰ দিন সেয়া আপোনালোক এনেকুৱা ঘৰতে থাকি এনেকুৱা ৰেচিপি বনাই খাওক বনাই ঘূৰি নুফুৰি কিবা কামত বেলেগ কথা বনাই ঘূৰি নুফুৰি ঘৰতে থাকক সুস্থ থাকক কিয়নো ক'ভিড বহুত ভয়ংকৰ আপোনালোকে নিশ্চয় জানে যোৱাবাৰ কি হৈছিলে আপোনালোক সকলোৱে জ্ঞাত সেই ঘৰতে থাকক সুস্থ থাকক আহিব যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কৰিব আৰু কিবা ক'ব লগা থাকিলে কমেণ্ট বক্সত জনাব এই চেনেলত যোন নতুন হয় তেওঁলোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব পুনৰ এটা ভিডিঅ'ত আকৌ লগ পোৱাৰ আশাৰে আজিলৈ ভিডিঅ'টো সামৰিছোঁ ধন্যবাদ বাই বাই